কিংফিচাৰ খাই কিনে অলপমান নিচা কৰি লওঁ হয় নাই আৰু এইফালে আহি গৈছে আমাৰ কিংফিচাৰ এইটো কোন ডিপুচা আগবাঢ়ি যাব লাগে হেল্ল' বন্ধুসকল মানে ৱেলকাম বেক টু আৱাৰ চেনেল আজি আকৌ পাই গ'লো সেইফালে কি বুলি কয় তিনিচুকীয়াতে মানে এইফালে পলাশৰ বাৰ্থডেলৈ আহিলোঁ তাৰপিছত মানে তাৰ কেক চেক বৰ্তমান আজি পলাশো আহি গ'ল গণেশ পূজা আজি পলাশৰ জন্মদিন তো আজি স্পেচিয়েলকে হ'ব লাগিব আৰু আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ কি আপোনালোকে গম পাবনে উত্তৰটো মানে দিব পাৰিব নাই আমাৰ অসমৰ অনলাইন ভিখাৰী কোন গম পায় নেকি আজি মোৰ আচলতে মোৰ বাৰ্থডে পাতিবলৈ পইচা নাই মই ভাবিছোঁ কি অনলাইন অলপমান ভিক্ষা মাগো নেকি বুলি নালাগে হ'ব দে আপোনালোকক এনেই মিছা মিছি আপোনাৰ পকেটৰ পইচা কথা কেলৈ মোক দিব লাগিছে হয় নাই বাৰ্থডে পাতোগে তাকে কমেণ্ট কৰিব তলত এইটো আমি বজাৰ কৰিলোঁ কেক আজি কটোৱাম এতিয়া ন ঠিক আছে তো বন্ধুসকল কি হ'ব হয় নাই এইফালে মানে এইফালে চলি আছে এইফালে গণেশ পূজা চলি আছে আৰু এইফালে বৰষুণো দি দিলে উপায় নাই হয় নাই তো এতিয়া মানে সেইফালে গৈ কিনে বাগানে চাগানে গৈ কিনে বাৰ্থডে নাপাতো ইয়াতে এখন ধুনীয়া এখন আছে ইয়াতে মানে বহি কিনে ধুনীয়াকৈ আমি এতিয়া বাৰ্থডে মানে চেলিব্ৰেট কৰিম পলাশ ভাই ন আৰু এইফালে বন্ধু কি খবৰ একদম থেংক ইউ এখন দে থেংক ইউ তো বন্ধুসকল এতিয়া বহুত মানুহ আহি গৈছে কিন্তু মই ভাবিছিলোঁ আজি অনলাইনত ভিক্ষা মাগিম বুলি বাৰ্থডে পাতিবলৈ মোৰ বাৰ্থডে পাতিবলৈ আচলতে পইচাই নাই সিমান তো এতিয়া আমি ইয়াতে আজি বাৰ্থডে পাতিম ন বন্ধু তো চাই লওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই আৰু আপোনালোকে কমেণ্টত জনাব আমাৰ নৰ্থ ইষ্টৰ মানে আমাৰ অসমৰ দলটো মানে গম পাইছে হয় নাই অনলাইন ভিখাৰী কোন ক'ব দেই সেইটো যে যোনে জানে মানে বন্ধুসকল মানে এতিয়া মানে কেক কটাৰ মানে শুভাৰম্ভণি কৰা হ'ব আজি তোমাৰ বাৰ্থডে নেকি একদম বাৰ্থডে আজি ইমান ধুনীয়াকে দেখিছে কেক চেক এতিয়া অনা হৈ গ'ল এতিয়া কেক কাটিব একদম মজা লাগে মানে আচলতে একদম মজা লাগে ইয়াত আজি মানে ইয়াতে মানে পাতিব আহিলোঁ এইটো কোন ডিপুচা আগবাঢ়ি যাব লাগে তো বন্ধুসকল মানে মোৰ বাৰ্থডে মানে সেইফালে ষ্টাৰ্ট হৈ গ'ল তো হেপী বাৰ্থডে Happy birthday to me. Happy birthday to me. ये तेरा, ये मेरा, ये तेरा. तो केक तो असल में बहुत डांग बाकी नहीं बनो तो बाकी नहीं बनो ভাল ले जाम बाकी नहीं ये बोले हमारे कैमरामैन আৰু এইফালে এতিয়া আমি যোনখন মানে ধাবাত আছো মানে আমাৰ এইফালে মালিক দাদা হেপী বাৰ্থডে টু মি মানে আচলতে মানে কথাটো হ'ল কি মই মানে আচলতে ভালকৈ পাতিম বুলি ভাবিছিলোঁ কিন্তু আচলতে মোৰ পইচা নাই মই ভাবিছিলোঁ আপোনালোকৰ পৰা এটকা ভিক্ষা মাগিম নেকি বুলি ভাবিছিলোঁ কিন্তু উপায় নাই হয় নাই তো এনেকৈ মানে পাতিবলগীয়া হ'ল আৰু মোৰ বাৰ্থডেখন তো কেনেকুৱানো লাগিলে আপোনালোকে কমেণ্ট কৰিব হয় নাই আৰু সেইটো পোৱা নাই আপোনালোকে এনচাৰ দিব যে আমাৰ অসমৰ অনলাইন ভিখাৰী কোন সেইটো যোনে জানে আপোনালোকে ক'ব কমেণ্টত দেই তো বন্ধুসকল আপোনালোকে দেখিলে মানে বাৰ্থডে আচলতে এনেকৈ পাতো বুলিও পাৰে হা তো কিহৰনো মানে অনলাইনত ভিক্ষা মাগি কিনে যে বাৰ্থডে পাতিব লাগে হয় নাই তো মানে কিছুমান আমাৰ ইয়াত মানে অসমত মানে এনেকুৱা ইউটিউবাৰো আছে যে বাৰ্থডে পাতিম বুলি কান্দি ৰখাই কিনে মানে সেই মানুহৰ পৰা লুটি কিনে বেলেগ কামত ইউজ কৰিব পইচাটো হয় নাই আৰু বন্ধুসকল যিহেতু মানে এইফালে মানে মোৰ কেকটো কটা হৈ গ'ল আৰু এতিয়া মানে কেকটো কটাৰ পিছত ইহঁতে কৈছে কি পাৰ্টি খোৱা কৈছে তো পাৰ্টিনো কি হয় নাই ডেকা লোৱা বিয়েৰে খাব লাগিব হয় নাই ঐ দোকানী ঐ বিয়ে এটা বিয়ে কিংফিচাৰ তো এতিয়া আমি কিংফিচাৰ খাই কিনে অলপমান নিচা কৰি লওঁ হয় নাই আৰু এইফালে আহি গৈছে আমাৰ কিংফিচাৰ এইফালে কিংফিচাৰ আহি গ'ল আৰু এতিয়া ঐ পাৰ্টি ঐ ঢালো তো হবি তো পাৰ্টি শুরু हुई है ঢালো তো এতিয়া ঢালি লওঁ দেই এইফালে কমি থাকিলে নেকি এতিয়া বঢ়াব লাগিব এতিয়া মানে অলপমান মানে সোৱাদ মানে কম বেছি হৈছে যে অলপ মিলাই লওঁ দেই এইফালে তো বন্ধুসকল দেখিলে নহয় বাৰ্থডে আচলতে পাতো বুলি ক'লে এনেকৈও পাতিব পৰা যায় আকৌ হয় নাই কিয়নো অনলাইনত ভিক্ষা মাৰি থাকিব লাগে হয় নাই তো খাই দিম দেই উঠি তো হেল্ল' বন্ধুসকল এতিয়া মানে আহিলোঁ এইফালে
গণেশ পূজা চাবলৈ তো আগত গৈ দেখাই আৰু বন্ধুসকল আপোনাৰ বাৰ্থডে চাৰ্থডে খাই কিনে এইফালে আহি গৈছোঁ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ চবচে ডাঙৰ য'ত এই গণেশ পূজা পাতে হয় নাই চবচে হেভিকে পাতে ন এইফালে দেখিবলৈ পাইছে এইফালে পৰা মানে বহুত ডাঙৰকে পাতিছে মানে ইয়াত এইফালে আহি গ'লো এইফালে গৰু পোৱালি হয় নাই এইফালে আমি সোমাই কিনে গৈ আছোঁ আচলতে মালিকটো মানে বেলেগ মানে চেনেলটো কিন্তু এইফালে পলাল ভাই মানে ওলাই আছে দেই ইয়াৰ চেনেলত এতিয়া আমি সেইফালে সোমাই যাওঁ ইহঁতৰ লগত ন চলো এইফালে পাই গৈছোঁ সি মানে আখৰি মঞ্জিল বুলি কয় যে হয় নাই হয় নাই তো বলকচোন সোমাই যাওঁ চাওঁচোন কেনেকুৱা হয় নাই ভিতৰৰ ফালে এইফালে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ বনাইছে ইমান ডাঙৰকৈ আৰু এতিয়া আমি ভিতৰৰ ফালে সোমাই কিনে গৈ আছোঁ আৰু সেইফালে আমাৰ গণেশ বাবাৰ মানে একদম ধুনীয়াকৈ এখন ছবি আছে বাপৰে বহুত মানুহ দেই ইয়াত হয় নাই তাকেতো দীপু কেনেকুৱা লাগিছে জুই নেকি জুই নে পানী নে চাই এতিয়া মানুহ অহাই নাই মানে আহিবহে আৰু আহিব নেকি মানুহ আচলতে এতিয়া অলপ সন্ধিয়া হৈছে মানে গধূলি হৈছে মানুহ ইমান হোৱা নাই কিন্তু অলপ পাছতে আৰু মানুহ হ'ব বহুত মানুহ হ'ব এতিয়া মানে বহুত মানুহ হৈছে কিন্তু আৰু মানুহ হ'ব বোলে তো এইফালে আমি যাব লাগিছিল ধুনীয়াকৈ আমাৰ অসমীয়া সংস্কৃতি গৰু ধুনীয়াকৈ সজাইছে মানে ভাল লাগিছে